নমস্কাৰ মই ডিম্পী শৰ্মা আজি মই আপোনালোকৰ ওচৰত মাছৰ এটা খুবেই সহজ আৰু টেষ্টি ৰেচিপি আগবঢ়াবলৈ লৈছোঁ আহকচোন আৰম্ভ কৰোঁ আমি এই ৰেচিপিটি ইয়াৰ বাবে আমি 2 পিচ ডাঙৰ মাছ লৈছোঁ আপোনালোকে যদি বেছি মানুহ তেতিয়াহ'লে বেছি মাছ ব্যৱহাৰ কৰিলে পৰিমাণবিলাক বঢ়াই ল'ব মাছৰ লগত আমি লৈছোঁ এবাটি দৈ আধা বাটি সৰিয়হ পিছা সৰিয়হখিনি প্ৰথমতে পানীত তিয়াই ৰাখি তাক মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই লৈছিলোঁ এচামুচমান আদা নহৰু বটা এচামুচ নিমখ আধা চামুচ হালধি এচামুচ তেল আৰু 2টা জলকীয়া ইয়াৰ বাবে আমি এটা বাটিত ষ্টিম হ'বলৈ দিম গতিকে এটা টিফিন বাটি লৈছোঁ টিফিন বাটিটোত দৈখিনি বাকি দি সৰিয়হ বটাখিনিও দি ল'লোঁ তাৰপিছত আদা নহৰু মিশ্ৰণখিনিও মিহলাই ল'লোঁ নিমখ আৰু হালধিখিনিও সানি লৈছোঁ মিশ্ৰণখিনি ভালকৈ ৰেডি কৰি লৈ তাত আমি মাছ 2 পিচ ডুব যোৱাকৈ দি ল'ম মাছখিনি ভালকৈ কোটিং কৰাই ল'ব ওপৰতো অকণমান দিব মাছখিনিত মই সামান্য নিমখ আৰু হালধি সানি লৈছিলোঁ কিন্তু আচলতে নাসানাকৈও দিব পাৰি এতিয়া ইয়াতে মাজতে কাটি লোৱা জলকীয়া 2টা দি ল'লোঁ আৰু ওপৰত এচামুচমান কেঁচা সৰিয়হৰ তেল বাকি দিলোঁ এতিয়া টিফিন বাতিটোৰ ঢাকনিখন ভালকৈ বন্ধ কৰি ল'ব চাব যাতে লিক নহয় মই এটা ষ্টিমাৰ ব্যৱহাৰ কৰিছোঁ আপোনালোকে ইচ্ছা কৰিলে কুকাৰ নতুবা কেৰাহী য'ত ভালকৈ ঢাকনি বন্ধ কৰি ষ্টিম কৰিব পাৰি তেনেকুৱা পাত্ৰ ল'ব পাৰে তাত 3 কাপমান পানী দি ষ্টেণ্ড এডাল দি টিফিন বাতিটো ভৰাই কমেও আধা ঘণ্টামান সময় লো হিটত ইয়াক ভাপত সিজিবলৈ দিয়ক অলপ ঠাণ্ডা হোৱাৰ পিছত বাতিটো তাৰ পৰা উলিয়াই আনিব আৰু সাৱধানে তাৰ ঢাকনিখন আঁতৰাই ল'ব এয়া চাওক ৰেডি হৈ গ'ল আমাৰ ভাপত দিয়া মাছ খুবেই ইজি হয় নহয়নে ৰেচিপিটো বনাবলৈ আপোনালোকে ট্ৰাই কৰিব খুবেই টেষ্টি লাগে আপোনালোকে গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক মই প্লেটত সাজি লৈছোঁ ভাতৰ লগত খাবৰ বাবে আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ মতামতসমূহ জনাবলৈ নাপাহৰিব ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে